নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজত মোৰ নাম মনোজ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জীৱন যাত্ৰা। আজি এই ভিডিঅ'টো আপোনালোকক দেখাবলৈ মই সামান্যভাৱে চেষ্টা কৰিছোঁ আমাৰ উজনি অসমত বহাগৰ বিহুটিত কেনেদৰে গাভৰুসকলে গছতলৰ বিহু কৰে আৰু ডেকাসকলে কেনেকৈ সিহঁতক বিহুৰ গাই বিহুৰ নচুৱায় আৰু সিহঁতে কেনেকৈ কঁকাল ভাঙি ডেকাসকলৰ বিহুৰ গানৰ লহৰত নাচে। এইসমূহ মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। বিশেষকৈ এই বছৰ যিহেতু লকডাউন সমগ্ৰ বিশ্বৰ লগতে অসমতো, সেয়েহে আমি এই বছৰ গছতলৰ বিহু পালন কৰিব নোৱাৰিলোঁ আৰু আপোনালোকক মই সেই স্থানৰ পৰা লাইভ তথা মই উপস্থিত থাকি আপোনালোকক দেখাব নোৱাৰিলোঁ ভিডিঅ'সমূহ। তথাপিতো যোৱা বছৰ সংগ্ৰহ কৰি ৰখা কিছুমান ভিডিঅ' যিবোৰ ভিডিঅ' মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ জাতীয় জীৱনৰ জীয়াই ৰখাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত গছতলৰ বিহুৱে অন্যতম ভূমিকা লৈ আহিছে। সেয়েহে এই ভিডিঅ'টো চাওক। আপোনালোকে যদি গছতলৰ বিহু চোৱা নাই আজিলৈকে আমাৰ উজনি অসমত আহি, যদি আপুনি উজনি অসমৰ হয় তেনেহ'লে নিশ্চয় গছতলৰ বিহু চাইছে। গছতলৰ বিহু চাই যদি এটা আনন্দ লাভ কৰিছে, সেইটো হয়তো কোৱা আৰু কোনো প্ৰয়োজন নাই। আৰু যদি আপুনি গছতলৰ বিহু এইবছৰ চোৱা নাই তেনেহ'লে মনটো বেয়া নকৰিব। মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ আজি এই গছতলৰ বিহুৰ কিছু দৃষ্টান্ত, আৰু এইসমূহ ভিডিঅ' মই মোৰ বন্ধুবৰ্গসকলৰ পৰা লৈহে আপোনালোকৰ আগত দাঙি ধৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত ছাইডত থকা বেল আইকনটো বজাব আৰু অল অপশ্যনটো ক্লিক কৰিব, যাতে মই আগলৈ বেয়া কৰা ভিডিঅ'বোৰ সকলোকে আগত আপোনাৰ মোবাইললৈ যায়। তেনেহ'লে বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। নিচিনা হ'ল দেই এজনে ডাঙৰ হ'ল। বায়ে গৈ লওক দেই, তাৰপিছত যাবি। বায়ে বৌ হ'ব আমাৰ বৌ হৈছে বুলি কৈছো আৰু দেই। বায়ে বৌ হৈছে দেই আমাৰ। বায়ে কেলে নাহিলে আমাক ভিনিহে কবি আৰু।
শেষত সকলোকে ৰঙালী বিহু আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু যিহেতু কৰোণা ভাইৰাছৰ কাৰণে সমগ্ৰ